হেল্ল' বন্ধুসকল, গুড মৰ্ণিং। আজি মোৰ বাবে এটা বিশেষ আৰু বহুত ডাঙৰ দিন। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। আপোনালোকে গম পাব মোৰ এই দিনটো মোৰ বাবে কিয় বহুত ডাঙৰ দিন। বলক আজি এটা কথা পাতোঁ। আপোনালোকে জানেনে যে ব্লাড ডোনেশ্যন কৰাটো এটা মহৎ আৰু সৎ কাম, মানে এটা বহুত ডাঙৰ কাম। সেইবুলি মই বিশ্বাস কৰোঁ। মোৰ হৃদয়, মোৰ মন, মোৰ মগজু সকলো মনে প্ৰাণে মই বিশ্বাস কৰোঁ যে ব্লাড ডোনেশ্যন কৰিলে এয়া এটা সৎ আৰু মহৎ কাম হয়। আৰু এজ পাৰ ৰেকৰ্ড প্ৰতি লিটাৰ ব্লাড যদি আমি ডনেট কৰোঁ তেতিয়াহ'লে 3জনতকৈও অধিক লোক আমি বচাব পাৰোঁ। সেয়েহে আজি ওলালোঁ মই ব্লাড ডনেট কৰিম বুলি, আৰু এই দিনটোৰ বাবে মই যোৱা কেইবাদিন ধৰিও বাট চাই আছিলোঁ। লগতে মই ব্লাড ডোনেশ্যন ক'ত কৰিম, কেনেকৈ কৰিম সেই কথাও আপোনালোকক দেখুৱাই যাম। প্লিজ মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। What's your name, bro? What? What's your name? Krishan. Oh, you already spoke with me, na? Yeah. Okay. So it's my blog. What for? Huh? What for? Blog, YouTube. What did you do? No problem, bro. You'll become famous in Assam. My videos are actually viewed in Assam only, na? Really? I make in Assamese language. So, আজি এটা বিশেষ দিন, আৰু দিনটো হৈছে মোৰ বৰ্তমান একচুৱেলি অফিচ ডিউটি টাইম হোৱা নাই, কিন্তু আমাৰ অফিচত আজি এটা ব্লাড ডোনেশ্যন কেম্প আয়োজন কৰা হৈছে, আৰু সেই ব্লাড ডোনেশ্যন কেম্পটোৰ কাৰণে মই বৰ্তমান গৈ আছোঁ, কাৰণ মই আজি ব্লাড ডোনেট কৰিম। পৃথিৱীত বহুত মানুহ আছে, আৰু এজ পাৰ ৰেকৰ্ড ব্লাডৰ অভাৱৰ বাবে প্ৰতি ঘণ্টাত 3 পৰা 4জনকৈ মানুহ মৃত্যুমুখত পৰে। আৰু ব্লাড যদি সময়মতে পোৱা যায় আৰু সেই প্ৰতিটো ঘণ্টাতেই 3জন বা 4জনৰ জীৱন একচুৱেলি ৰক্ষা কৰিব পৰা যায়। সেইকাৰণে মই জীৱনত এটা সিদ্ধান্ত লৈছোঁ যে প্ৰতিটো বছৰত এটলিষ্ট দুবাৰকৈ মই ব্লাড ডনেট কৰিম বুলি। এই সৈতে মোৰ 4থবাৰ ব্লাড ডনেশ্যন। বাকী 3বাৰ মই নিজৰ আত্মীয় পৰিয়াল সকলক দিছিলোঁ। মোৰ চাইডৰ উলুবাৰীত মোৰ এজন ককা আছিল, খুব মৰমৰ, তেওঁৰ বাবে মই ব্লাড ডনেট কৰিছিলোঁ। আৰু মোৰ এজন আত্মীয় বাইদেউ আছিল, তেওঁৰ বাবে দিয়া হৈছিল। আৰু মোৰ চবচে আপোন, মোৰ মৰমৰ, মোৰ হৃদয়ৰ ফেমিলিৰ এজন লোক আছে, যাক মই ব্লাড ডনেট কৰিছিলোঁ। তো এইবাৰ প্ৰথমবাৰ হ'ব য'ত এইবাৰ হ'ল 4থবাৰ য'ত মই ব্লাড ডনেট কৰিম। অফিচৰ পৰা মোক গাড়ী এৰেঞ্জ কৰি দিছে, তেওঁলোকে আহিছে মোক দিবলৈ। তেওঁ অকলে আহিছে বাৰু, মিষ্টাৰ কৃষাণ। চ' গৈ আছোঁ বৰ্তমান, তেওঁ মোক লৈ গৈ আছে। You'll drop me, right? Okay. তেওঁ নিব। তো এই ব্লগটো আৰম্ভ কৰিলোঁ, আৰু ব্লগটো চাই যাব। চাওকচোন ইয়াৰ চিনাৰীবিলাক কিমান ধুনীয়া। এইয়া চাওক, এইটো ৰাস্তাটো ফুল ব্ৰ। I get scared actually. In Assam we don't mostly get this kind of road, na? We have hills road, but those are big, not like Bailan type, na? This is small road, na? Bailan type. Even it is hills and bypass, no problem. But this kind of
It's too much high. Yeah. Huh? Not high exactly, but in small road na. If I drive myself, then it's okay. But when I sit with someone na, then okay. ব্লাড ডোনেশ্যন বৰ্তমান হৈ গ'ল আৰু এতিয়া মই আকৌ ৰুমলৈ মানে মই য'ত থাকোঁ তাত উভতিবলৈ আৰম্ভ কৰিছোঁ, মানে ঘৰলৈকে যাওঁ, ৰুমলৈকে যাওঁ। এয়া হ'ল মোৰ অফিচৰ ৱাশ্বৰুম। য'তে ত'তে ভিডিঅ' এলাউড নাই, সেইকাৰণে মই অফিচতে ভিডিঅ'টো কৰিছোঁ। চ' এয়াই আৰু, বলক তেতিয়াহ'লে যাওঁ। Hi ma'am, can I show you in my blog? মোৰ মেনেজাৰ হয়, বাইদেউ হয়, চব হয় ইয়াতে একচুৱেলি। প্ৰীতা বসুমতাৰী। পিছত মই আপোনালোকক ভালকৈ ক'ম ইয়াৰ বিষয়ে। হাই। ঠিক আছে, যাওঁ এতিয়া ঘৰলৈকে, উভতি যাওঁ। এয়া মোৰ অফিচ। লাইটো আহিলোঁ, অকণমান দেখাওঁ আপোনালোকক। এইটো এটা নতুন বিল্ডিং বনি আছে আমাৰ অফিচৰে। তাৰপিছত বৰ্তমানে আমি ইয়াতে কাম কৰোঁ। মোৰ ড্ৰাইভাৰজন মোক মোৰ বাবে ৰৈ আছে চাগে, চাওঁ গৈ পেলাই। যাবলৈ ৰেডি, যাবলৈ ৰেডি, যাবলৈ ৰেডি, যাবলৈ ৰেডি। এইফালে চাওকচোন, এইয়া যে বিল্ডিং দেখিছে, এয়া হ'ল IIM, ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট। তাৰপিছত সেয়া চাওক, এফালেও বনি আছে কিবা কিবি। আৰু এইখিনি হ'ল কনষ্ট্ৰাকশ্যন চলি আছে পূৰা। মই জুম কৰি দেখাই আছোঁ নহ'লে। এইখিনিত হ'ব মেঘালয়ৰ নতুন ছেক্ৰেটেৰিয়েট। Can we go by different road? Yeah. I want to show in my blog. Anything? Any road? I have Oh, okay. go by the same road. Okay. Okay. Next time in. Yeah, okay. By 12 o'clock, I have to come. That's okay, no problem. That's fine.
I have to sign? Yeah, yeah. Okay. Yeah, right. I think Okay, okay. what in Okay. In 1 o'clock? 1, 12:40. Yes, 12:40, 12:50. 2:15. Huh? 2:15. In time. Oh, yeah. 1 Hmm. o'clock. Oh, sorry. That's it? Yan, yan, yan. Okay. Now time 2:15. 2. এই অনুভৱটো ব্লাড দিয়াৰ পিছত কিবা এটা বিশেষ শান্তি দিয়ে মোক, নাজানো কেলে। এতিয়া যিটো শান্তি পাইছোঁ সেয়া মই আপোনালোকৰ আগত কৈ পেলাই বুজাব নোৱাৰোঁ বা জনাব নোৱাৰোঁ। আপোনালোকে মোক জনাব যে মই ঠিকেই কৰিলোঁ নে বাৰু ব্লাড ডনেট কৰি। বিশেষ একো নাজানো, বাট ব্লাডটো ডনেট কৰিলোঁ, কৰি মোৰ মনটো ভাল লাগিল, সেয়ে কৰিলোঁ। বৰ্তমান সেই যিটো বাটেদি আহিছিলোঁ সেই বাটটোকে অকণমান বেলেগ ৰূপত বা বেলেগ ষ্টাইলত মই আপোনালোকক দেখাই গৈ আছোঁ, চাব। মোৰ আন এটা ভিডিঅ'ত এই ৰাস্তাটো মই দেখুৱাইছিলোঁ, বাট ৰাতি একদম অন্ধকাৰ আৰু প্লাছ ঠাণ্ডাৰ যিটো কুঁৱলী, সেই কুঁৱলীৰ কাৰণে একো গম পোৱা নাছিলে। সেইকাৰণে বৰ্তমান মই আকৌ ভালকৈ ৰাস্তাটো দেখাই আছোঁ, চাই যাব আপোনালোকে। ঘৰটো চাওকচোন, ৰাস্তাৰ পৰা দেখিবলৈ এনেকুৱা লাগে যেন এঢলীয়া হৈ পৰি আছে, কিন্তু এঢলীয়া হৈ পৰি থকা নাই, লাগিছে খালি।
আচৰিতভাৱে তেওঁ এটা ব্যৱস্থা মোৰ কাৰণে কৰিছে। বহুত বহুত ধন্যবাদ মা লক্ষ্মীলৈ। আপোনালোকে মোৰ সাক্ষী হওক, আপোনালোকে মোৰ সহায়ক হওক, আপোনালোকে মোৰ ছাপোৰ্টাৰ হওক, আশীৰ্বাদ কৰক যাতে মই মোৰ কৰ্ম সংস্থাপনৰ লগত মোৰ কামৰ মাজেৰে মোৰ ভক্তিৰ মাজেৰে যাতে মই মা লক্ষ্মীৰ লগতে মই আগবাঢ়ি যাব পাৰোঁ আৰু আপোনালোকলৈও মোৰ জীৱনৰ স্মৃতিবোৰ, মোৰ জীৱনৰ মেমৰিবোৰ, এই যে উপলব্ধিবোৰ কৰিছোঁ মই, সেইবোৰ যাতে আপোনালোকৰ লগত শ্বেয়াৰ কৰি গৈ থাকিব পাৰোঁ। প্লিজ আপোনালোকে মোক ছাপোৰ্ট কৰিব, ভিডিঅ'টো চাই গৈ থাকিব আৰু জনাব যাতে মই আৰু নতুন কিবা কৰিব পাৰোঁ। নৰ্মেলি মই কামৰ বিষয়ে বেলেগকৈ ভিডিঅ' বনাম, আৰু কাম কি কি কৰোঁ, বিশেষ কাম কিছুমান মই কৰোঁ। মই এজন ফুল ষ্টেক ৱেব ডেভেলপাৰ, বৰ্তমানে চিনিয়ৰ আইটেছ এক্সিকিউটিভ কাম বেক এণ্ড ডেভেলপাৰ হিচাপে জব কৰিব আহিছোঁ। আৰু ভাল প্ৰজেক্ট এটা ইনফিনিটাছ বুলি এটা কোম্পানী ষ্টাৰ্টআপ আছে আমেৰিকাত, যিটো ভইচ AI বিল্ড কৰে বা ভইচ AI প্ৰভাইড কৰে অন্য কোম্পানীবোৰৰ বেক এণ্ড কলিং ছিষ্টেমবোৰৰ বাবে। তো তাৰ বেকএণ্ডৰ প্লাছ ডেটা ৰিলেটেড যিবিলাক কাম আছে সেইবোৰত মই বৰ্তমান ব্যস্ত আছোঁ বা মোৰ কৰ্ম সংস্থাপন হৈছে। চ' মই কামৰ সম্পৰ্কে আৰু বনাম ভিডিঅ', ৱেব ডেভেলপমেণ্ট কেনেকৈ শিকিব লাগে। বৰ্তমান ইমান সহজ হৈ পৰিছে ৱেব ডেভেলপমেণ্ট শিকিবৰ বাবে, আপুনি কোডিং বা প্ৰগ্ৰামিং একো জানিবৰ প্ৰয়োজন নোহোৱাকৈ বা নজনাকেই আপুনি ধুনীয়াকৈ ৱেব ডেভেলপমেণ্ট কৰিব পাৰে। কৰাই নহয়, অকল আপুনি জবো ল'ব পাৰে। ইনফেক্ট মই যোৱা 4-5 মাহৰ পৰা মানে শিকিছিলোঁ, আৰু শিকি আজি মই জব এটাও পালোঁ। জবটোৰ পৰা মই বৰ্তমান বহুত সুখী, তেনেকুৱা জব এটা পাইছোঁ। নৰ্মেলি এক্সপিৰিয়েঞ্চ বহুত আছিলে মোৰ বিভিন্ন বেলেগ বেলেগ ছেক্টৰত, কিন্তু সেই কথা মই বেলেগকৈ পাতিম। বৰ্তমান আজিৰ ভাল দিনটো হৈছে মই ব্লাড ডনেট কৰি আহিলোঁ। মোৰ ব্লাডটোৰ সৈতে কোনোবাই নহয় কোনোবাই, কেতিয়াবা নহয় কেতিয়াবা জীৱন বচাব পাৰিলোঁ বুলি মই নিজকে সান্তনা দিব পাৰিছোঁ। চ' মোৰ ব্লাডটো যাৰ তাতে নাযাওক কিয়, তেওঁলোকক মই কৈছোঁ, প্লিজ ডোণ্ট ৱাৰি whoever has my blood, because I don't drink alcohol, I don't take any gutkhas, and I don't have any issue in my blood. But still the medical team is going to be examine the blood again. So don't worry, enjoy your life buddy, whoever having my blood. মই বৰ্তমান মই থকা ৰুমৰ ওচৰত আহি পালোহি। জেগাটো মই ভালকৈ দেখাম, আপোনালোকে চাই যাব। তাত ট্ৰেফিক জাম আছে।
that when I was rapping for the hell of it. But nowadays we rapping to stay relevant. If you can make some wishes out of airplanes, then maybe maybe I go back to the days before the politics that we want to rap game. And that will make nobody listen to my mixtape. The night before my track is up, I'm on swing. জেগাটো আপোনালোকক দেখুৱাইছোঁ যিমান পাৰোঁ আৰু দেখুৱাই যাম ভৱিষ্যতে ভিডিঅ'ৰ মাজেৰে ক'বচোন আৰু জনাবচোন কেনেকুৱা লাগিল মই থকা ঠাইখিনি মই য'ত জব কৰিছোঁ এই ঠাইখিনি I can go from here? Oh yeah, I know that. Okay. Here you can try? Oh my god. Okay. Yeah. No problem. See you. Anyway, I have to go back again for duty. Bye. So, ahi palo. মই থকা ঠাইখিনি আপোনালোকক দেখাই আছোঁ আহি পাই গ'লো চাওকচোন আমাৰ ৰুমটো কেনেকৈ নামি যাব লাগে নামি দেখাই আছোঁ আপোনালোকক আমি এইটো বিল্ডিঙতে থাকোঁ বাট তলত থাকোঁ এইফালে যায় নামি যাব লাগিব আৰু সেইটো হৈছে আমাৰ ৰুম যিখনৰ দৰ্জাটো খোলা আছে আহি পাই গ'লো